হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ চিম্পলকৈ ৰন্ধা পাৰ মাংসৰ এটি ৰেচিপি। মই কিদৰে পাৰ মাংস ৰান্ধোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাৰ বাবে লৈছোঁ এটা পাৰৰ মাংস আৰু 3টা আলু কাটি লৈছোঁ। অলপ আদা নহৰু পেষ্ট লৈছোঁ, মিট মছলা অলপ লৈছোঁ, 2 চামুচ জালুক আৰু 2 চামুচ জিৰা তিয়াই লৈ পেষ্ট বনাই লৈছোঁ, 2টা মিডিয়াম সাইজৰ পিঁয়াজ পেষ্ট বনাই লৈছোঁ, অলপ গোটা জিৰা লৈছোঁ, এখিলা তেজপাত, নিমখ, হালধি আৰু ইলাচি, লং, ডালচিনি একেলগে তিয়াই লৈ অলপ পেষ্ট বনাই লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি কাটি লোৱা আলুখিনি ফ্ৰাই কৰি লৈছোঁ। অলপ নিমখ হালধিও এড কৰি ফ্ৰাই কৰি ল'ম। মই এইদৰে আগতীয়াকৈ আলুখিনি ফ্ৰাই কৰি লওঁ, নহ'লে পাছত মাংসত দিলে আলুবোৰ ভাঙি যায়। এতিয়া আলু ফ্ৰাই কৰি ৰৈ যোৱা তেলতে মই গোটা জিৰা আৰু তেজপাত খিলাই ফোৰণ মাৰি ল'লোঁ। তাত পিঁয়াজৰ পেষ্টটো দি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজখিনি অলপ ভজা হোৱাত আদা নহৰু পেষ্টটো দি লৈছোঁ। আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ এইদৰে। তাৰপৰা তাত যি গোটা জিৰা আৰু গোটা জালুকৰ এটা পেষ্ট বনাই লৈছিলোঁ, সেইটো দি ভালদৰে এইদৰে মিক্স কৰি ভাজি ল'ম অলপ। মছলাখিনি ভালদৰে সিজি অহাত এতিয়া তাত পৰিমাণ অনুযায়ী হালধি গুড়ি দি লৈছোঁ, লগতে মাংসখিনিও দি আটাইখিনি ভালদৰে মিক্স কৰি ভাজি থাকিম। আৰু মছলাখিনি তলফালৰ পৰা লাগি নাহিবলৈ অকণমান পানী এড কৰি লৈছিলোঁ, কিন্তু সেই ক্লিপটো ডিলিট হৈ থাকিলে। আৰু এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখো দি আটাইখিনি ভালদৰে ভাজি থাকিম লৰাই যেতিয়ালৈকে মাংসখিনি প্ৰায় আধা সিজাৰ দৰে নহয়। মাংসখিনি ভাজি যেতিয়া ইয়াৰ পৰা তেল বিৰিঙি আহিল, তেতিয়া তাত ইলাচি, ডালচেনি আৰু লঙৰ পেষ্টটো আৰু ভাজি লোৱা আলুখিনি দি ল'লোঁ। দি লৈ এতিয়া তাত পৰিমাণ অনুযায়ী জোলৰ কাৰণে পানী দি লৈছোঁ। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া যেতিয়া জোলখিনি লাহেকৈ উতলি ডাঠ হৈ আহিব, তেতিয়া তাত মই এচামুচ মিট মছলা দি ল'লোঁ। মিট মছলা দি আটাইখিনি ভালদৰে লৰাই লৈ অলপ সিজিবলৈ দিম। এতিয়া আমাৰ জোলখিনি ডাঠ হৈ আহিল আৰু মাংসও সিজিল। আমাৰ পাৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল লাগিল এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।